কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু আজি হৈছে গৰু বিহু আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু আগন্তুক দিনবোৰ যাতে আপোনালোকৰ ভালে কুশলে যাওক আৰু আজিৰ দিনটোত মই কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক এতিয়া আমি ওলাই ল'লোঁ অলপ কাপোৰ চাপোৰ কিনি লৈ আনো বিহু বুলি কিবা এটা তো এতিয়া বলক এতিয়া চাই থাকিব আপোনালোকে মই কি দেখাব পাৰোঁ এতিয়া গাইজ গৈ আছোঁ বজাৰলৈ চাই থাকিব আৰু গাইজ বজাৰ আহি পাই গ'লোঁ আহিয়ে চালোঁ ইমান ধুনীয়া ধুনীয়া কুৰ্তিবিলাক ওলমাই থৈছে চাই মানে গোটেইখিনি ল লাগিলে তাৰপাছত এয়া এটা বাছি ল'লোঁ আৰু এইফালে মণিহাৰী দোকানত আহি গ'লোঁ মানে বিহু গহনা এযোৰ ল'বলৈ এইফালে গহনাবোৰ চালোঁ যে গোটেইখিনিয়ে ধুনীয়া তো কোনটো লওঁ বাছি ল'লোঁ এযোৰকৈ তো আহি ঘৰ আহি এয়া আমৰ জুচ খালোঁ ইমান গৰম দিলে আহিয়ে লগে লগে ঠাণ্ডা কৰি ল'লোঁ গাটো তাৰপাছত এয়া মই বনোৱা লাগি গ'লোঁ আজি আমাৰ নিৰামিষ তো মগু দালি বনাই আছোঁ আৰু এইফালে কবি কাটি আছোঁ মই এইফালে দালিটো বহাই দিলোঁ গেছতে আৰু এইফালে মই কবি ভাজি আছোঁ এয়া চাওক চৌকাতে কবিটো ভাজি আছোঁ আৰু কবি ভাজা হোৱাৰ লগে লগে মোৰ এইপিনে বেঙেনা কাটি লৈছোঁ ভাজিবলৈ আৰু শাকো ভাজিলোঁ বাৰু মিক্সকৈ শাক এটা তো এইফালে মোৰ থালিখন ৰেডি হৈ গ'ল আৰু আপোনালোকে যদি বিচাৰে কুকিং ভিডিঅ' মোক জনাব মই বনাম তো খাই লওক মই ভাত পানী খাই হৈ গ'ল এতিয়া আবেলি হ'ল ভাবিলোঁ দেই কেইটামান ৰিলচকৈ বনাওঁ বুলিকৈ বহুত দিনছে বনোৱাও নাই আৰু বিহু বুলিকৈ বনাওঁ তো ইয়াৰ কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ ল'লোঁ মই এতিয়া বলক ৰিলচ বনাই লওঁ তাৰপাছত আপোনালোকৰ লগত লগ পাইছোঁ গাইজ বিহু বুলি কেইটামান ৰিলচ বনাই ল'লোঁ ফটো কেইকপিমান মাৰিলোঁ আৰু আপোনালোকৰ ওচৰলৈ এটা ৰিলচ শ্বেয়াৰ কৰি দিলোঁ আৰু আপোনালোকেও যদি মোৰ ৰিলচ ভিডিঅ' চাব বিচাৰে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু আজি ভিডিঅ'টো কেনেকৈ পাইছে কমেণ্টত জনাব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই